গাইজ আমাৰ কলেজখনৰ কিছু প্ৰাকৃতিক দৃশ্য আজি আপোনাক দেখাম। যেনেদৰে বিল্ডিংবিলাক ঠিক তেনেদৰে প্ৰকৃতিৰ সৌন্দৰ্যটোৱে কলেজখনৰ সৌন্দৰ্যত দুগুণে বঢ়াইছে। মোৰ যেনেকৈ ভাল লাগে হয়তো আপোনাৰো ভাল লাগিব। গছ গছনিৰে ভৰা জেগা এনেও দেখাত ভাল লাগে, আৰু আপুনি যদি প্ৰকৃতিক ভাল পায় তেতিয়াহ'লেতো আৰু কথাই নাই। কাৰণ গছ গছনিৰ মাজত মানুহে চিন্তা কৰাৰ শক্তি বিচাৰিব। গাইজ এই পাৰ্কখন চাওক, এইখন আমাৰ কলেজৰ ভিতৰতে আছে। CS ডিপাৰ্টমেণ্ট আৰু IS ডিপাৰ্টমেণ্টৰ মাজৰ এই পাৰ্কখন। আপুনি IS ডিপাৰ্টমেণ্টটো চাব পাৰে, সেইফালে IS গাইজ এইটো কলেজখনৰ দ্বিতীয়খন ৰাস্তা। প্ৰথম ৰাস্তাটো হয় GBL ব্লক আৰু MBA ব্লকৰ মাজত, যিটো মই প্ৰথম ভিডিঅ'টোত আপোনালোকক দেখাইছিলোঁ। এই ৰাস্তাটোৰ দুয়োকাষে আছে CS ডিপাৰ্টমেণ্ট আৰু IS ডিপাৰ্টমেণ্টটো। আৰু আপুনি এইফালে দেখিব পাব যে গাইজ এই জংঘলটো চাওক, মেকানিকেল ডিপাৰ্টমেণ্টৰ পিছফালে আমাৰ কলেজৰ কেম্পাছতে আছে। আৰু এইখন এখন পাৰ্ক হয়, কলেজখনৰ যিটো ছেকেণ্ড পাৰ্ক, আমাৰ অডিটৰিয়ামটোৰ পিছফালে থকা পাৰ্ক। আৰু ইয়াত চাব পাৰে যে ছাৰ্ভিচ ষ্টেচনটো আছে, যিটো অটোমোবাইল ডিপাৰ্টমেণ্ট। গাইজ এইখন কম্পিউটাৰ ছায়েন্সৰ ডিপাৰ্টমেণ্টটো হয়। তাত বিভিন্ন ধৰণৰ ব্লকবিলাক আছে। APJ আব্দুল কালাম ব্লকটো আছে। তাৰপিছত গাইজ এইটো কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট। মই ভিতৰৰ ফালে অলপ সোমাই গৈছোঁ, লেববিলাক আছে। পুনৰ আকৌ মেইন ৰাস্তাটোৰে উভতি আহিছোঁ, কাৰণ আপোনাক আৰু এটা বস্তু দেখাম ইয়াত, এটা ছাৰপ্ৰাইজিং বস্তু। চাওক এই মূৰ্তিটো চাওক, এই ষ্টেটুটো বিশ্বেশ্বৰীয়াৰ হয়, যিজন মানে এজন ফেমাছ ইঞ্জিনিয়াৰ আছিলে, এজন গ্ৰেট ইঞ্জিনিয়াৰ। তেওঁৰ মূৰ্তিটো আমাৰ এই পাৰ্কটোত আছে। আৰু পাৰ্কটোৰ কাষে কাষে এইটো আপুনি চাব পাৰে যে ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টটো তাত আছে। গাইজ এইটো ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন এণ্ড ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট। আৰু এইটো ডিপাৰ্টমেণ্টৰো পিছফালে বিশেষ এখন হাবি জংঘল আছে, আৰু জংঘলটো আমাৰ কলেজৰ কেম্পাছতেই। এখন ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন ডিপাৰ্টমেণ্ট। গাইজ মেকানিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ এইখন নতুন ব্লক হয়, ক্লাছৰুম কমপ্লেক্স। আৰু তাৰ পিছফালে আছে আমাৰ অটোমোবাইল ডিপাৰ্টমেণ্টটো। গাইজ এইখন হয় ডিছপেঞ্চৰী আমাৰ কলেজখনৰ। কলেজৰ ষ্টুডেণ্টবিলাকৰ কাৰণে কিবা বেমাৰ আজাৰ হ'লে ফ্ৰী টেবলেট বা কিবা ইনজেকশ্যনবিলাক মিলে ইয়াৰ পৰা ডিছপেঞ্চৰী কলেজ ডিছপেঞ্চৰী। গাইজ END ডিপাৰ্টমেণ্ট এইটো হয় ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ডিপাৰ্টমেণ্ট। আৰু তাৰ এইফালে আপুনি দেখিব পাৰিব আমাৰ কলেজটোৰ ছেকেণ্ডটো গেট, যিটো মিনি গেট বুলি কোৱা হয়। গাইজ আকৌ পাৰ্কৰ মাজলৈ ঘূৰি আহিছোঁ, আপোনাক পাৰ্কটো দেখাম, কাৰণ তাত আৰু এটা ষ্টেচু আছে, সেই ষ্টেচুটো আপোনাক দেখাম। গাইজ পাৰ্কত গোটেই দিন মৰ্ণিং আৰু ইভিনিং পানী দি থাকে, পানী মাৰি ইমান ফ্ৰেছ কৰি ৰাখে। চ' সেইকাৰণে তাৰ এনভাইৰনমেণ্টটো বহুত ধুনীয়া দেখা।
আৰু কলেজ থকা সময়ত গাইজ এইবিলাকত আমি জিৰণি লোৱাৰ কাৰণে লাঞ্চত বহুত লোক বাহিৰৰ পৰা আহে, মানে দূৰৰ পৰা আহে, সিহঁতে টিফান লৈ আহে। চ' তাত সিহঁতে লাঞ্চ গ্ৰহণ কৰিব পাৰে ৰেষ্টৰ কাৰণে। শেহত গাইজ চোৱাক, এইটো আমাৰ বইজ হোষ্টেলৰ যিটো ৰাস্তা, আৰু বইজ হোষ্টেলৰ লগতেই লাগি আছে আমাৰ মানে ডাঙৰ গ্ৰাউণ্ডখন, যিখন ক্ৰিকেট গ্ৰাউণ্ড। আৰু বইজ হোষ্টেলৰ পৰা আমাৰ যিটো অট'মোবাইল ডিপাৰ্টমেণ্ট হয়, এই ডিপাৰ্টমেণ্টটো দেখা যায়। আৰু এইখন চাব পাৰে আপুনি, এই গ্ৰাউণ্ডখন যিটো আমাৰ হোষ্টেলৰ লগতে লাগি আছে। গাইজ এইটো হয় মেইন যিটো ৰাস্তা আৰু গ্ৰাউণ্ডৰ। এইখন চাওক গাইজ, আৰু এখন পাৰ্ক, এখন মিনি পাৰ্ক হয়। আপুনি দেখা পাইছে, এই পাৰ্কটো হয় আমাৰ বিশেষ অডিটৰিয়ামটোৰ পিছফালে থকা পাৰ্কখন। গাইজ খেলপথাৰখন চাওক, ইভিনিং ইয়াত ল'ৰাবিলাকে খেলি আছে। গাইজ এইখন হয় চিভিল ডিপাৰ্টমেণ্টৰ সন্মুখৰ এটা ৰাস্তা, চিভিল ডিপাৰ্টমেণ্ট আৰু অডিটৰিয়ামৰ মাজত। আৰু এইখন চাব পাৰে অট'মোবাইল ডিপাৰ্টমেণ্ট আৰু EC ডিপাৰ্টমেণ্টৰ মাজৰ এখন ৰাস্তা, যিটো আমাৰ বইজ হোষ্টেলৰ অপজিটে আছে। গাইজ বইজ হোষ্টেলৰ এইফালে আমাৰ পাৰ্কিংটো আছে, আৰু পাৰ্কিঙৰ এইটোৰ পিনে আপুনি EC ডিপাৰ্টমেণ্টটো দেখিব পাৰিছে, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ডিপাৰ্টমেণ্টটো গাইজ। আৰু এইফালে চাওক, এইটো ডিপাৰ্টমেণ্টৰ পিছফালে ঠিক জংঘল আছে, হাবি, আৰু যিবিলাক আমাৰ কেম্পাছতে অলৰেডি। গাইজ এইখন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ডিপাৰ্টমেণ্টটো, EC ডিপাৰ্টমেণ্টখন। আৰু পিছফালে চাওক, হাবি জংঘলেৰে ভৰা। আৰু এইখন আমাৰ হোষ্টেলৰ বেক চাইডটো হয়। এইখন হাবিখন। গাইজ চিভিল ডিপাৰ্টমেণ্টটো হয়, চিভিল ডিপাৰ্টমেণ্টৰ পুৰণি বিল্ডিং আৰু নতুন বিল্ডিংখন। গাইজ এইখন মেকানিকেল ডিপাৰ্টমেণ্টৰ ৰাস্তাটো হয়, আৰু এইফালে আপুনি ডাইৰেক্ট IP ডিপাৰ্টমেণ্টখনলৈ যাব পাৰে এইটো ৰাস্তাৰে। গছ গছনিবিলাক চাওক,
চ' গাইজ আশা কৰিছোঁ আপুনি ব্লগটো ভাল পাইছে কেনেকুৱা হৈছে আপুনি কমেণ্ট কৰি জনাব